নমস্কাৰ বন্ধুসকল, ষ্টাডি ৱেভ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। টপিকটো হৈছে যে মধ্য এছিয়াৰ দুখন দেশ আৰ্মেনিয়া আৰু আজাৰবাইজান, এই দুয়োখন দেশৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি হৈছে, যুদ্ধৰ পৰিৱেশ সৃষ্টি হৈছে। বিগত 5 দিন ধৰি এই দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা বিবাদে ভয়ংকৰ ৰূপ লৈছে। সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ এই বিবাদত দৃষ্টি নিক্ষেপ হৈছে। গতিকে আজি আমি এই টপিকটো আলোচনা কৰিব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই বিবাদে বিশেষ গুৰুত্ব লাভ কৰিছে। ভূ ৰাজনীতিৰ ফালৰ পৰাও এই বিবাদটোৰ এটা বিশেষ গুৰুত্ব আছে। গতিকে আহক আমি বিষয়টো বিস্তৃত আকাৰত আলোচনা কৰোঁ। জুলাই মাহত যেতিয়া সমগ্ৰ বিশ্ব কৰোণাৰ আতংকত ডুবি আছিলে, পৃথিৱীৰ এখনৰ পাছত আনখন দেশত লকডাউন ঘোষণা কৰিছিলে, কোনো মানুহ বাহিৰলৈ ওলাব নোৱাৰা হৈছিলে, তেতিয়া কিন্তু এইখন বিশ্বৰে এখন দেশৰ হাজাৰ হাজাৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহিছিলে। তেওঁলোকে চৰকাৰৰ ওচৰত এটা বিশেষ দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। দেশখনৰ সংসদ ভৱনত তেওঁলোকে প্ৰৱেশ কৰিছিলে, সংসদ ভৱন আক্ৰমণ কৰিছিলে। এক ভয়ানক প্ৰতিবাদ হৈছিলে আৰু এই প্ৰতিবাদক দমন কৰিবলৈ দেশখনৰ সেনাবাহিনী আৰু আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ লাঠিচালনা কৰিবলৈ বাধ্য হৈছিলে। আৰু তেওঁলোকৰ দাবীটো আছিলে অদ্ভুত। জনসাধাৰণৰ দাবীটো আছিলে অদ্ভুত। দাবীটো আছিলে যে যুদ্ধ। তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ চৰকাৰে অতি শীঘ্ৰে যুদ্ধ ঘোষণা কৰিব লাগে, সেনাবাহিনীক যুদ্ধৰ বাবে পঠিয়াই দিব লাগে আৰু পৰৰ ৰাষ্ট্ৰ অৰ্থাৎ প্ৰতিবেশী ৰাষ্ট্ৰক আক্ৰমণ কৰিব লাগে। দেশখন আন কোনো নহয়, দেশখন আছিলে আজাৰবাইজান। আজাৰবাইজানৰ ৰাজধানী বাকুত এই ভয়ানক প্ৰতিবাদটো হৈছিলে। আমাৰ বহুতে হয়তো আজাৰবাইজান নামৰ দেশখনৰ বিষয়ে নাজানিব পাৰে, সেয়ে ক'ব বিচাৰিছোঁ যে 2018 চনত বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ এই ফটোখন সমগ্ৰ দেশতে ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিলে। এই ফটোখন তোলাৰ সময়ত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আজাৰবাইজানৰ ৰাজধানী আজাৰবাইজান ভ্ৰমণ কৰিছিলে আৰু আজাৰবাইজানৰ ৰাজধানী বাকুত এই ফটোখন তুলিছিলে। বাকুৰ এটা মন্দিৰত তেওঁ এই ফটোখন তুলিছিলে। কিন্তু এই ফটোখন ভাইৰেল হৈ পৰিছিল কিয়? কাৰণ আছিল যে আজাৰবাইজান হৈছে এখন মুছলিম প্ৰধান দেশ আৰু মুছলিম প্ৰধান দেশত এটা মন্দিৰ আছিলে আৰু সেই মন্দিৰটো আছিলে হিন্দু ধৰ্মৰ ভগৱান গণেশ বিদ্যমান মন্দিৰ। গতিকে সুষমা স্বৰাজে এই ফটোখন তোলাৰ পাছতে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছিলে। যি কি নহওক সেয়া অন্য কথা। কিন্তু দেওবাৰৰ পৰা আজিলৈকে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত যুদ্ধৰ পৰিৱেশ অব্যাহত আছে, সংঘাত অব্যাহত আছে। দেওবাৰে দুয়োখন দেশৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু আৰ্মেনিয়াই দাবী কৰিছে যে তেওঁলোকে আজাৰবাইজানৰ 3খনকৈ যুদ্ধ টেংক আৰু 2খনকৈ হেলিকপ্টাৰ বোমাৰে উৰুৱাই দিছে। একে সময়তে আজাৰবাইজানেও দাবী কৰিছে যে তেওঁলোকে আৰ্মেনিয়াৰ 12খনকৈ বায়ু বিমান ধ্বংস কৰি দিছে আৰু এই বিবাদৰ ফলত 24জনকৈ সাধাৰণ লোকৰো মৃত্যু হোৱাৰ তথ্য আহিছে। এইখিনিতে প্ৰশ্ন হৈছে যে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত এনে কি এটা হঠাৎ পৰিৱেশৰ সৃষ্টি হ'ল যে তেওঁলোকে ইখনে সিখন দেশৰ যুদ্ধ টেংক ধ্বংস কৰি দিছে, হেলিকপ্টাৰ ধ্বংস কৰি দিছে, বায়ু বিমান ধ্বংস কৰি দিছে। আচলতে এইটো এটা অতি পুৰণি বিবাদ। আমি সমগ্ৰ বিবাদটো আলোচনা কৰিব বিচাৰিছোঁ। আমি পোনপ্ৰথমে আমি মেপত দুয়োখন দেশৰ ভৌগোলিক অৱস্থিতি আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া আপোনালোকে মন কৰক, এয়া হৈছে আৰ্মেনিয়া আৰু এইফালে এখন হৈছে আজাৰবাইজান। এয়া আজাৰবাইজানৰ ৰাজধানী বাকু আৰু এই চাইডে এয়া যদি দেখে তেতিয়াহ'লে এয়া হৈছে কাস্পিয়ান সাগৰ। যদিও কাস্পিয়ান সাগৰ প্ৰকৃততে এটা হ্ৰদ, কিন্তু প্ৰায় এই হ্ৰদটোত 3 লাখ বৰ্গ কিলোমিটাৰতকৈ অধিক মাটিকালি আছে। গতিকে এইখন এখন সৰু সুৰা সাগৰ বুলি ক'ব পাৰি। আৰু এইপিনে যদি মন কৰে তেতিয়াহ'লে দেখিব এইখন হৈছে ব্লেক চি, ক'লা সাগৰ বুলি কোৱা হয়। অৰ্থাৎ ক'লা সাগৰ আৰু কাস্পিয়ান সাগৰে আগুৰি আছে আজাৰবাইজান আৰু আৰ্মেনিয়া। ইয়াৰ ওপৰত যদি আপোনালোকে মন কৰে তেতিয়াহ'লে দেখিব জৰ্জিয়া, আৰু তাৰ ওপৰত যদি অৰ্থাৎ নৰ্থত যদি যায় তেতিয়াহ'লে দেখিব ৰাছিয়া। ইয়াৰ কাষতে আছে তুৰ্কী, তলত আছে ইৰাক। এতিয়া যদি এই মেপখনলৈ মন কৰে তেতিয়াহ'লে দেখিব যে এয়া কমলা ৰঙৰ যিটো ৰং কৰি থোৱা আছে, এই দেশখন হৈছে আজাৰবাইজান আৰু এইপিনে হৈছে আৰ্মেনিয়া। আৰু এই দুয়োখন দেশৰ মাজত এটা অংশ আপোনালোকে দেখিছে যে ৰঙা ৰঙৰ। এই ৰঙা ৰঙৰ যোনটো অংশ আছে এই অংশটোক কয় নাগাৰ্নো কাৰাবাস। আৰু এই নাগাৰ্নো কাৰাবাসক লৈ পেলাই দুয়োখন দেশৰ মাজত বিবাদৰ সূত্ৰপাত হৈছে। আৰ্মেনিয়া হৈছে খ্ৰীষ্টান প্ৰধান দেশ আৰু আজাৰবাইজান হৈছে মুছলিম প্ৰধান দেশ। প্ৰথম বিশ্বযুদ্ধৰ পূৰ্বে 1914 চনৰ পৰা 1919 চনলৈকে যি প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিলে, সেই প্ৰথম বিশ্বযুদ্ধৰ পূৰ্বে এই দুয়োখন দেশ এখন আছিলে। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত এই দেশখনক ভাঙি পেলাই 3খন দেশ বনোৱা হৈছিলে। দেশকেইখন হৈছে আৰ্মেনিয়া, আজাৰবাইজান আৰু জৰ্জিয়া। আৰু প্ৰথম বিশ্বযুদ্ধ 1919 চনত শেষ হোৱাৰ পাছতেই ৰাছিয়াত বলছেভিক বিপ্লৱ আৰম্ভ হৈছিলে। আমি যোনটো কয় ৰাছিয়ান বিপ্লৱ বুলি কয়, সেই ৰাছিয়ান বিপ্লৱ আৰম্ভ হৈছিলে। আৰু সেই ৰাছিয়ান বিপ্লৱৰ সময়ত গঠন কৰা হৈছিলে ছোভিয়েট সংঘ, যাক কোৱা হয় USSR। আৰু সেই ছোভিয়েট সংঘ গঠন হোৱাৰ পাছতেই আজাৰবাইজান আৰু আৰ্মেনিয়া দুয়োখন দেশেই ছোভিয়েট সংঘৰ লগত লগ হয়। আৰু
দুইখন দেশৰ সীমাৰেখাও প্ৰস্তুত কৰি দিছিলে সোভিয়েট সংঘৰ যিসকল নেতা আছিলে নেতাসকলে তেওঁলোকে বনাই দিছিলে আৰু সেই দুইখন দেশৰ মাজত কিন্তু এটা নাগাৰ্নো কাৰাবাখ নামৰ এটা পাহাৰীয়া অঞ্চল থাকি গৈছিলে আৰু সেই নাগাৰ্নো কাৰাবাখত ঐতিহাসিকভাৱে আৰ্মেনিয়ান নৃগোষ্ঠীয় আৰ্মেনিয়ান লোকে বসবাস কৰিছিলে যেতিয়া সোভিয়েট সংঘৰ প্ৰেছিডেণ্ট হিচাপে ষ্টেলিনে দায়িত্ব লয় ষ্টেলিনে তেতিয়া কি কৰিছিলে যে নাগাৰ্নো কাৰাবাখ অঞ্চলটোক আজাৰবাইজানৰ লগত তেওঁলোকে সংলগ্ন কৰি দিলে কিন্তু সেই নাগাৰ্নো কাৰাবাখত আৰ্মেনিয়ান নৃগোষ্ঠীয় লোকে বসবাস কৰিছিলে তৎসত্ত্বেও ষ্টেলিনে তাক আজাৰবাইজান যিখন মুছলিম প্ৰধান দেশ সেই মুছলিম প্ৰধান দেশখনৰ লগত সংলগ্ন কৰি এটা বিবাদৰ সৃষ্টি কৰি থৈ গৈছিলে ষ্টেলিনে এই নাগাৰ্নো কাৰাবাখক আজাৰবাইজানৰ লগত সংলগ্ন কৰাৰ আৰু অৰ্থাৎ বিবাদটোৰ সৃষ্টি কৰা ইণ্টেনশ্যনেলি সেই বিবাদটো সৃষ্টি কৰাৰ দুটা কাৰণ আছিলে কাৰণ দুটা হৈছে যে প্ৰথম কাৰণটো হৈছে যে ষ্টেলিনে বিচাৰিছিল যে এই সৰু সুৰা দেশসমূহ যিবিলাক সৰু সুৰা দেশ আৰ্মেনিয়া আজাৰবাইজান এই দেশসমূহে নিজৰ মাজতে এটা বিবাদ লাগি থাকক আৰু যাতে তেওঁলোকৰ সেই বিবাদটোৰ ফলত USSR যোনটো সোভিয়েট সংঘ আছে সোভিয়েট সংঘৰ ওপৰত কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নহয় সেইটো কাৰণে তেওঁলোকে নিজৰ মাজত কাজিয়া লাগিবলৈ এই নাগাৰ্নো কাৰাবাখ অঞ্চলটোক লৈ বিবাদৰ সূত্ৰপাত ঘটাইছিলে আৰু দ্বিতীয় কাৰণটো আছিলে তুৰ্কী তেওঁলোকৰ ওচৰতে তুৰ্কী আছিলে আৰু তুৰ্কী এখন শক্তিশালী ৰাষ্ট্ৰ আছিলে গতিকে তেওঁলোকে বিচাৰিছিলে যে মুছলিম প্ৰধান দেশ আজাৰবাইজানৰ লগত যদি নাগাৰ্নো কাৰাবাখ থাকে তেতিয়াহ'লে তুৰ্কীয়ে হয়তো USSRক ছাপোৰ্ট কৰিব গতিকে ষ্টেলিনে এই দুটা মূল কাৰণক লৈ পেলাই আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত এই নাগাৰ্নো কাৰাবাখ অঞ্চলটোক লৈ বিবাদৰ সূত্ৰপাতৰ সৃষ্টি কৰি থৈ গৈছিলে 1921 চনত 1921 চনত নাগাৰ্নো কাৰাবাখক আজাৰবাইজানৰ লগত সংলগ্ন কৰিছিল যদিও তাক কিন্তু এখন স্বতন্ত্ৰ প্ৰদেশ হিচাপেহে ৰখা হৈছিলে কিয়নো সেই অঞ্চলটোত আৰ্মেনিয়ান লোকে বেছিকৈ বসবাস কৰিছিলে আৰু আচলতে এই গোটেই বিবাদটো ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যিটো জম্মু কাশ্মীৰৰ বিবাদ আছে সেই জম্মু কাশ্মীৰৰ বিবাদটোৰ নিচিনা প্ৰায় একে 1980 চনমানৰ পৰা সোভিয়েট সংঘ দুৰ্বল হৈ আহিছিলে আৰু 1991 চনত সোভিয়েট সংঘ সম্পূৰ্ণৰূপে পতন ঘটিছিলে আৰু সেই কথা জানো শীতল যুদ্ধ 1991 চনত অন্ত পৰিছিলে আমেৰিকা আৰু ৰাছিয়াৰ মাজত অৰ্থাৎ সোভিয়েট সংঘৰ মাজত যি আদৰ্শগত যুদ্ধ হৈছিলে যিটো শীতল যুদ্ধৰ যুগ বুলি কোৱা হয় শীতল যুদ্ধৰ পৰিণতি 1980 চনমানৰ পৰা সোভিয়েট সংঘ দুৰ্বল হৈ আহিছিলে 1991 চনত সম্পূৰ্ণৰূপে সোভিয়েট সংঘ ধ্বংস হৈ পৰিছিলে অৰ্থাৎ পতন কৰিছিলে আৰু সোভিয়েট সংঘৰ পতন হোৱাৰ লগে লগে আন দেশসমূহৰ লগতে সোভিয়েট সংঘৰ অন্তৰ্গত আন দেশসমূহৰ লগতে আৰ্মেনিয়া আৰু আজাৰবাইজানেও সোভিয়েট সংঘৰ পৰা ওলাই আহিছিলে আৰু তেওঁলোকে পৃথক ৰাষ্ট্ৰ হিচাপে স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে তেওঁলোকে স্বীকৃতি পালে আৰু দুইখন দেশকে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে স্বীকৃতি প্ৰদান কৰিলে দেশ হিচাপে কিন্তু জোচেফ ষ্টেলিনে আৰম্ভ কৰি থৈ যোৱা নাগাৰ্নো কাৰাবাখক লৈ পেলাই যিটো বিবাদ তেওঁলোকে লগাই থৈ গৈছিলে দুইখন দেশৰ মাজত সেই বিবাদৰ কিন্তু অন্ত হোৱা নাছিলে আৰ্মেনিয়াই বিচাৰিছে যে নাগাৰ্নো কাৰাবাখত আৰ্মেনিয়ান লোক বেছি আছে ঐতিহাসিকভাৱে নাগাৰ্নো কাৰাবাখ আৰ্মেনিয়াৰে অংশ গতিকে তেওঁলোকে সেই অঞ্চলটো নিজৰ বুলি দাবী কৰে একেটা সময়তে আজাৰবাইজানে কৈছে যে ঐতিহাসিকভাৱে নাগাৰ্নো কাৰাবাখ আমাৰহে অংশ গতিকে দুইখন দেশৰ মাজত বিবাদ হৈছে কিন্তু একেটা সময়তে নাগাৰ্নো কাৰাবাখৰ যিখন বিধান পৰিষদ আছে বা নাগাৰ্নো কাৰাবাখৰ যিসকল লোক আছে সেই লোকসকলে কিন্তু আৰ্মেনিয়ামৰ লগতো থাকিব বিচৰা নাই আৰু আজাৰবাইজানৰ লগত থাকিব বিচৰা নাই তেওঁলোকে এখন স্বতন্ত্ৰ প্ৰদেশ হিচাপে বা স্বতন্ত্ৰ দেশ হিচাপেহে থাকিবলৈ বিচাৰিছিলে আৰু ইয়াৰ ফলশ্ৰুতিতে দুইখন দেশৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছিলে সেই সংঘাত 1992 চনত অৰ্থাৎ সোভিয়েট সংঘ পতন হোৱাৰ পাছত দুইখন দেশে পৃথক সোভিয়েট সংঘৰ পৰা ওলাই অহাৰ পাছতে 1992 চনত দুইখন দেশৰ মাজত ভয়ানক যুদ্ধ এখন সংঘটিত হৈছিলে আৰু 2 বছৰ ধৰি অৰ্থাৎ 1994 চনলৈকে এই যুদ্ধ সংঘটিত হৈছিলে আৰু এই যুদ্ধৰ ফলত প্ৰায় 10 লাখ লোক দুইখন দেশৰ 10 লাখ লোক আশ্ৰয়হীন হ'ব লগা হৈছিলে প্ৰায় 30,000 লোকৰ মৃত্যু হৈছিলে আৰু অৱশেষত বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহ ৰাছিয়া বা জাৰ্মানী ফ্ৰান্স আমেৰিকা এই দেশসমূহৰ হস্তক্ষেপত যুদ্ধৰ অন্ত পেলোৱা হৈছিলে সকলোৱে কৈছিলে তোমালোক শান্ত হোৱা তেতিয়া অৱশেষত ৰাছিয়াৰ হস্তক্ষেপত 1994 চনত দুইখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু যুদ্ধবিৰতি ঘোষণা কৰা হয় কিন্তু সুদীৰ্ঘ 26 বছৰৰ পাছত যোৱা দেওবাৰে পুনৰ দুইখন দেশৰ মাজত সংঘাতে ভয়ানক ৰূপ লয় আৰু এইখিনিতে প্ৰশ্ন হৈছে যে নাগাৰ্নো কাৰাবাখ অঞ্চলটোক লৈ পেলাই দুইখন দেশৰ মাজত কিয় ইমান বিবাদ আছে যে নাগাৰ্নো কাৰাবাখ অঞ্চলটো ভূ ৰাজনৈতিক ফালৰ পৰা বা সম্পদৰ ফালৰ পৰা ইমান শক্তিশালী নে যে দুইখন দেশেই নিজৰ বুলি দাবী কৰে আছে কাৰণ নাগাৰ্নো কাৰাবাখ হৈছে এনে এটা অঞ্চল যিটো অঞ্চলৰ মাজেৰে ইউৰোপলৈ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ পৰিবাহী এটা বৃহৎ পৰিমাণৰ পাইপলাইন আছে প্ৰতিদিনে
প্ৰতিদিনে প্ৰায় 1.2 বিলিয়ন বেৰেল খাৰুৱা তেল এই পাইপলাইনৰ মাজেৰে ইউৰোপলৈ সৰবৰাহ হয় গতিকে ভূ ৰাজনীতিৰ ফালৰ পৰা এই নাগাৰ্নো কাৰাবাখৰ এটা বিশেষ গুৰুত্ব আছে যাৰ বাবে দুইখন দেশে নিজৰ বুলি দাবী কৰে আৰু শেহতীয়া তথ্য অনুসৰি যে মুছলিম প্ৰধান দেশসমূহ তুৰ্কী পাকিস্তান আদি দেশসমূহে বা সৌদি আৰব এই দেশসমূহে আজাৰবাইজানক সমৰ্থন কৰিছে একেটা সময়তে আমেৰিকা ৰাছিয়া বা জাৰ্মানী ফ্ৰান্স আদি দেশসমূহে আৰ্মেনিয়াক সমৰ্থন কৰিছে তাৰ মাজতে বুধবাৰে তুৰ্কীয়ে আজাৰবাইজানক সমৰ্থন কৰি আৰ্মেনিয়াৰ এখন সুখয় যুদ্ধ বিমান বোমাৰে উৰুৱাই দিয়াৰ তথ্য আহিছে তথ্যটো কিমান দূৰ সত্য এতিয়ালৈকে জানিব পৰা নাই কিয়নো আৰ্মেনিয়াহে দাবী কৰিছে কিন্তু তুৰ্কী আৰু আজাৰবাইজানে কৈছে তেনেধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই তথাপিও এই খবৰটো বাতৰিত আহিছে কাৰণে এই খবৰটোৱেও আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াৰ ফলত আৰু এই যুদ্ধৰ পৰিৱেশ সুদীৰ্ঘ 26 বছৰৰ পাছত 1994 চনৰ দৰে যদি পুনৰ ঘটনা সংঘটিত হয় এই দুইখন দেশৰ মাজৰ বিবাদে কিন্তু এটা ভয়ংকৰ ৰূপ ল'ব যাৰ লগত সংলগ্ন হৈ পৰিব প্ৰত্যক্ষভাৱে সংলগ্ন হৈ পৰিব আমেৰিকা ৰাছিয়া ফ্ৰান্স ভাৰত আদি দেশসমূহ আৰু ভাৰতে প্ৰত্যক্ষভাৱে ইয়াৰ লগত এটা কাৰণেই জড়িত হ'ব লাগিব কাৰণ ভাৰতে আৰ্মেনিয়াৰ লগত কিছুমান সামৰিক চুক্তি কৰি থৈছে আৰু ভাৰতে আৰ্মেনিয়াক অস্ত্ৰ নিৰ্মাণৰ কাৰণে যিখিনি সামগ্ৰী প্ৰয়োজন হয় সেই সামগ্ৰীসমূহ যোগান ধৰে গতিকে আৰ্মেনিয়াৰ লগত কূটনৈতিকভাৱে এটা ভাল সম্পৰ্ক আছে ভাৰতৰ গতিকে এই যুদ্ধ সংঘটিত হ'লে বা এই বিবাদটো যদি আৰু বেছি ভয়ানক ৰূপ লয় তেতিয়াহ'লে ভাৰতে ইয়াত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ব বৈদেশিক মন্ত্ৰালয়ৰ পৰা কোৱা হৈছে যে দুইখন দেশকে শান্ত হ'বলৈ কৈছে আমেৰিকায়ো শান্ত হ'বলৈ কৈছে ফ্ৰান্সেও শান্ত হ'বলৈ কৈছে কিন্তু পাকিস্তান এই ক্ষেত্ৰত একো চৰা যে পাকিস্তানে আৰ্মেনিয়াক এখন দেশ হিচাপে তেওঁলোকে স্বীকৃতি দিব নিবিচাৰে তেওঁলোকৰ এটা বেলেগ ধৰণৰ ধাৰণা যে বিশ্বৰ সকলো দেশেই যেতিয়া 1991 চনত আৰ্মেনিয়া আৰু আজাৰবাইজানক এখন পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে তেতিয়া কিন্তু পাকিস্তানে আজি পৰ্যন্তলৈকে আৰ্মেনিয়াক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভবাই নাই তেওঁলোকে ভাবে যে আৰ্মেনিয়া বুলি কোনো দেশ নাই আৰ্মেনিয়া আচলতে আজাৰবাইজানৰহে এটা অংশ তেনেকুৱা ধৰণৰ ভাবে আজিলৈকে স্বীকৃতি প্ৰদান কৰা নাই গতিকে যি কি নহওক এই বিবাদটো সোনকালে সামকতাটোৱে সকলো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে বিচাৰিছে আৰু ভূ ৰাজনীতিৰ ফালৰ পৰা এই বিবাদটো অতি গুৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি পাইছে আজিলৈ ইমানেই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বা আঞ্চলিক পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিম বিস্তৃত আকাৰত কোনো এটা বিষয় আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব থেংক ইউ